ভাইটিৰ উপনয়নৰ প্ৰথম দুটা ভিডিঅ'ত আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিছে, সঁচাকৈ ভাল লাগিছে। সদায় এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ। এতিয়া বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং এভৰিৱান, মাজনীজ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আহকচোন আজি এটা আপোনালোকৰ মাজতে নতুন ভিডিঅ' লৈ আহিছোঁ। দাদু কলে না কলো দাদু যা মুলা কথা নাই না কানে দিলে এটো কি বলি কি সে ভাই মা থেকে কথা খুলি বলে জায়গা না আও কাম তো বড়িয়া লাগছে এখনো দেখতে হ্যাঁ না কাম তো লাগছে না কাকুড়ি আছে এটা একটা খুব ধুনীয়া কোট উঠিছে, এটা একটা জ্যাকেট উঠিছে, চুৰিয়া এইখিনি স্পৰ্টিং শাৰ্ট চুৱেটাৰ এযোৰ খুব ধুনীয়া বানবাতি উঠিছে। এযোৰ আমাৰ খুৰাই দিছে বাৰু, খুৰাই দিছে খুৰাই। তাৰপিছত এখন তিনিখন ডিক্সনেৰী, লগত মোৰ এটা সপোন আছে ৰুবুল মাউথৰ নোটবুক, ব্ৰাহ্মণৰ কি আহাৰ চাৰ্ট উঠিছে, 6টা চাৰ্ট উঠিছে। তাৰপিছত টাৱেল উঠিছে কেইখন, 6খন টাৱেল উঠিছে, কাপ উঠিছে এইকেইটা, 20টা স্পৰ্টিং উঠিছে, চুৰিয়া আৰু আজি আমাৰ গিফ্ট খেলা পৰ্বত সকলোখিনি আহিছিলে। গোটেইখিনি পুৰণা ঘৰ আমাৰ ঘৰৰ, গোটেইখিনি মানুহ আহিলে। খুব ধুনীয়া লাগিছে, মোৰ স্পেচিয়েলি ভাল লাগিছে এই কাপটো, বহুত বেছি ধুনীয়া লাগিছে, ভাল লাগিছে এইটো। এয়া পাছদিনাখন ৰাতিপুৱাৰ দৃশ্য। যিহেতু যোৰহাট যজ্ঞ মন্দিৰত সেইকেইদিন যজ্ঞ চলি আছিলে, গতিকে মই আৰু ভাইটিও আহিলোঁ যজ্ঞ মন্দিৰলৈ বুলি। এয়া দেখিছে কিমান ভিৰ হৈছে যজ্ঞ মন্দিৰত সেইকেইদিন। সেইদিনাখন যিহেতু লাষ্ট আছিলে, গতিকে ভিৰো বেছি হৈছিলে সেইদিনাখন। যিহেতু কাইলৈ লগুণজনীৰ দ পেলোৱা ভোজ হয়, গতিকে আজি আমি মাছখিনি নিথওঁ বুলি ভাবিলোঁ। এয়া খুৰাও আহিলে। The next morning. Vamos echar. মেইন কাৰিকৰ যোগাযোগ কৰিব সকলোৱে। লগুণজনী প্ৰথমটো ভিডিঅ'তে মই আপোনালোকক কৈছিলোঁ যে দীপদাই খুব টেষ্টি খানা বনায়। আচলতে দীপদাৰ খানা যোনে এবাৰ খাইছে তেওঁলোকে আচলতে বুজি পায় কিমান টেষ্টি খানা বনায় তেওঁ। গতিকে দীপদাৰ মই কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এয়া হৈছে মটৰ পনীৰ, এইটো ফিছ পিউৰি, এইটো মানে খুব মোৰ বিয়াত ডিমাণ্ডত আছিলে হয়নে? এইটো ডাল তৰকা, এইটো হৈছে ফিছ কালিয়া। বাও কালাৰটো মজা হৈছে। এইটো হৈছে মুড়ি ঘণ্ট,
মুড়ি ঘণ্টক হেৰি দি পালে ন পচলা দি পালে মুড়ি ঘণ্টক এইটো খাৰ এয়া ধুনীয়াকৈ কাষ্টাৰ্ড বনাইছিলে আমাৰ টুনপেহীয়ে বিৰাট টেষ্টি হৈছিলে মানে মুখামুখিকৈ চবে খানাটো কেনেকুৱা হৈছে কৈ দিলে হ'ল বঢ়িয়া হৈছে এইটো ধুনীয়াকৈ খাই লওঁ ন তুমি খুৰী বহি দিলা ইফালে আমাৰ নতুন কইনা আছে চা কইনা মুড়ি ঘণ্ট মোৰ মুড়ি ঘণ্ট নাই পোৱা নি মই পালোঁ নহয় অঁ নাই পোৱা দিয়া অঁ দি দিয়া এইখন সৰু হ'ল মাল বেছি হ'ল চবকে লৈ যা হৈ পেলাই এতিয়া হ'ল খানা হজম কৰা পৰ্ব গতিকে আমি সকলোৱে নাচি বাগি এনেকৈ হাঁহি ধেমালি কৰি আমি আমাৰ সময়খিনি অতিবাহিত কৰিলোঁ আচলতে সকলোৱে এনেকৈ যেতিয়া এটা দিনত আমি লগ পোৱা হয় আমি এনেকৈ ফূৰ্তি কৰোঁ আচলতে ভালো লাগে ফূৰ্তি কৰি এটা দিনতে আমি সকলোখিনি লগ হওঁ যিহেতু গতিকে আমাৰ প্ৰতিটো অনুষ্ঠানত আমাৰ নাচটো আচলতে বেছি ইম্পৰ্টেণ্ট হয় লগুণজনী আগদিনাখনৰ পৰাই দেখিছে আমি কিমান নাচিছোঁ লগতে ফটো মেইন কিন্তু দেই ফটোৰ অবিহনে জানো এটা অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে ফটোৰ জৰিয়তে আমি সকলোখিনি স্মৃতি সেই মুহূৰ্তখিনি আমি ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাব লগুণজনী বুলি মই 3টা ভিডিঅ' আজিলৈকে আপলোড কৰিলোঁ গোটেইকেইটা ভিডিঅ' যদি নাই চোৱা এবাৰ চাব মই লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব বুলি আশা কৰিলোঁ লগতে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে এটা লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ